এইটো গৰিলা ট্ৰাইপড। তো হেল্ল' ইউটিউব ফেমিলি, ৱেলকাম বেক টু মাই চেনেল হাফজল ব্লগছ। আজি গৈ আছোঁ কুৰিয়াৰৰ পৰা কল আহি গ'ল। এতিয়া গৈ আছোঁ আপোনাৰ কুৰিয়াৰৰ দাদাজনে মানে কল কৰিছে, ফ্লিপকাৰ্টৰ পৰা বস্তুকেইটা আহি গ'ল। কি বস্তু আহিল বলক যাওঁ কালেক্ট কৰোঁ। তো আহি পালোঁ কুৰিয়াৰৰ দাদাজনৰ ওচৰত। কুৰিয়াৰৰ দাদাজন হয়, তো তেখেতৰ পৰা বস্তুখিনি ল'ম আমি। কি কি বস্তু আহিল দেখুৱাই আছোঁ। আনবক্সিংটো ঘৰত হ'ব, এতিয়া ইয়াত একো নহয়। তো চাই থাকক। এই 542 টকা। কি বস্তু আনিলোঁ 542 টকা দিব লগা হ'ল, দেখুৱাই আছোঁ বাৰু, চাই থাকক। তো এইকেইটাই বস্তু হয়। ঘৰত গৈ আছোঁ বলক, আনবক্সিং ঘৰত হ'ব, ইয়াত নহয়। তো আহি গ'ল বস্তুখিনি আনি আছোঁ, চাওক কি বস্তু আনিছোঁ। আপোনাৰ আনবক্সিংটো কৰোঁ। আহি গ'ল এইটো, এয়া আহি গ'ল বস্তু। তো এইটো আনিছোঁ, আমাৰ মিস্ত্ৰীৰ দ্বাৰাই কাম কৰি আছিল ঘৰত। মিস্ত্ৰীৰ পৰা কৈ পেলাই লৈ আহিছোঁ বোলে আনবক্সিংটো কৰিব লাগিব। তো কি আনিছোঁ চাওঁ, দেখুৱাওঁ বাৰু। ফাৰ্ষ্ট আপোনাৰ সৰুটো এইটোকে কাটোঁ আৰু। তো এইটোৰ আনবক্সিংটো ফাৰ্ষ্ট হওক। তো আমি আনবক্সিং কৰিলোঁ। এইটো আহিছে বস্তু, কি বস্তু দেখুৱাই আছোঁ চাওক। এইটোৱে হৈছে মাইক। এইটো মেইন বস্তু, ব্লগ বনাবৰ কাৰণে এইটো দৰকাৰ হ'বই। এইটো বয়াৰ মাইক হয়। তো এইটো আনি ল'লোঁ, হৈ গ'ল এইটো ভেজা কৰি। নেক্সট আপোনাৰ হ'ল এইটো। তো এইটো কৰিব লাগে আপোনাৰ আনবক্সিং এইডাল দি। তো এইটো এনেকৈ কাটি দিলোঁ। এখন ইউটিউবৰ ফালৰ পৰা দিয়া নাই, এইটো ফ্লিপকাৰ্টৰ ফালৰ পৰা দিছে যে এইটো কিবা কিবি লিখি দিছে, ইয়াত চাই পেলাই পঢ়িব দিছে আৰু। তো আহি গ'ল বস্তু এইটো। এইটোৱে হ'ল গৰিলা ট্ৰাইপড, দেখিছে। এইটো ৰখাই পেলাই ভিডিঅ' কৰিব লাগিব এতিয়া আজিৰ পৰা। এইটো এনেকৈ বেকাও কৰিব পাৰি, এনেকুৱা কিবা কিবি কৰিব পাৰি। তাৰ লগত আৰু এটা বস্তু, এইটো মোবাইল লগাব পৰা, মোবাইল এনেকৈ লগাব পৰা অপশ্যনটো দিছে। আজিৰ আনবক্সিং এইখিনিয়ে আৰু, আনিলোঁ আৰু নিজৰ পইচাৰে আনিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ ভিডিঅ'টো চাই আছে, ময়ো নতুনকৈ বনাই আছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।